নমস্কাৰ মই পংখী আজি আপোনালোকক পাকঘৰৰ পৰা স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালে আছে মোৰো ভাল ঠাণ্ডা কেনেকুৱা বহুত ঠাণ্ডা আৰু এফালে মই এতিয়া বনাই আছোঁ কি জানেনে আমাৰ ঘৰৰে আজি অমিতা এটা পাৰি আনি পেলাই চব্জি বনাই আছোঁ এইয়া অমিতা চব্জি খাম আজি ৰাতিপুৱা গৰম গৰম ভাতৰ লগত অকণমান খাৰ দি অসমীয়া মানুহ যিহেতু আৰু খাৰ খোৱা তো সেই খাৰ দি মই বৰ ভাল পাওঁ দেই অমিতা তৰকাৰী আৰু পেটৰ কাৰণে বৰ ভাল তো সেয়া বনাই আছোঁ খাম আৰু এতিয়া কেইটা পিছেনে নটাও বাজা নাই 9টা বাজিবহে তো সেয়ে আৰু মায়ে কাটি আছে মাছ হ'ব মই দেখাই আছোঁ মাছটো মানে আমাৰ পুখুৰীৰে হয় ঘৰত মানে গাঁৱৰ পৰিৱেশ হ'লে সেইটোৱে ভাল আৰু গাঁৱত চব থাকে শাক চাকৰ পৰা আদি কৰি পুখুৰী চুখুৰী থাকে ন তো অকণমান প্ৰফিট হৈ যায় মানে বজাৰৰ পৰা নিকিনিলেও হয় মায়ে বাচি আছে দেখাইছোঁ এয়া মায়ে কাটি আছে মাছটো ডাঙৰ ন মা ডাঙৰ হৈছে কি মাছ নো এইটো ময়ো নাজানো ভালকৈ চাওকচোন আপোনালোকে ক'ব পাৰিবনে কি মাছ এইটো ৰৌ মাছ নেকি নহয় ন ৰৌ মাছ নাজানো আৰু মাছে খাব লাগে আৰু ইছ্যু যদি নাই যে ঘৰটো একদম মানে ঠাণ্ডা হৈ আছে একদম বেয়া লাগি আছে তাতে দেখাও গুচি যায়গৈ স্কুলত মা মই আৰু সিজনী মুখলৈ চাই পেলাই থাকোঁ আৰু একদম বেয়া লাগি আছে সঁচাকৈ ঘৰখনত মানুহ হ'লেহে ভাল লাগে মিছ কৰিছোঁ আৰু বৌকতো একদম ক'বই নালাগে বহুত মিছ কৰিছোঁ কাৰণ মই ভাত যদি টাইমত নাখাওঁ বৌয়ে পূৰা হাল্লা লগাই থাকে আৰু যদি নুশুনো এই কমিনি খানা খা লো ইয়াৰ এনেকৈ ক'ব একদম গালি দিয়ে তাকে আৰু উপায় নাই মাকৰ ঘৰত গৈছে আৰু পূৰা এনজয় কৰিছে পূৰা সাগৰৰ হেৰিত কি বুলি কয় সাগৰৰ পাৰত পূৰা একেবাৰে টেন 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 পূৰা নাচি আছে ন মোৰ ভিডিঅ' চাই হাঁহিব আৰু দেই এই কমিনি এনেকৈ ক'ব আৰু এতিয়া মই ঘৰ মোচাই নাই এনেই সোনকালে মোচোঁ আজি অকণমান দেৰি হৈ গ'ল ঘৰ চৰ মুচি কৰি আজৰি হৈহে ভাত বনাওঁ কিন্তু আজি মানে এই ধানৰ যিবিলাক ধূলি বহুত লাগি আছিলে ন ভিতৰত আৰু আমাৰ এইখিনি প্লাষ্টাৰ কৰা হোৱা নাই তো পূৰা ধূলি হৈ গৈছিলে তো সেইখিনি মানে চাফা কৰিলোঁ সেইটো কাৰণে অলপ দেৰি হৈ গ'ল ইফালে দেউতাৰো ভোক লাগিছে ভাত বহাই দিলোঁ এতিয়া ঘৰটো মুচিলোঁ ইফালে মুচিব লৈছোঁ ঘৰ আৰু ইয়াতে চাৰ্ফ অকণ দি দিছোঁ আপোনালোকে দিয়েনে চাৰ্ফ মই কিন্তু চাৰ্ফ দিওঁ দেই আৰু কেতিয়াবা কেৰাচিনো দিওঁ আৰু কেতিয়াবা বা লিকুইড থাকে ন ঘৰ মোচা সেয়াও দিওঁ কিন্তু এতিয়া মানে ঘৰখনত বহুত ধূলি হৈ আছে ধান চাউলৰ কাম হৈ আছে যে সেইটো কাৰণে চাৰ্ফ দি দিওঁ তেতিয়া মানে একদম চাফা হৈ যায় একদম চিকচিকীয়া হৈ যায় আৰু এই বস্তুটো বিৰাট ভাল দেই মই ফাৰ্ষ্টে ভাবিছিলোঁ এইটো ইমান ঠিক নহয় মানে ঘৰত যেনেকৈ কাপোৰ দি পেলাই মুচো ইউজ কৰোঁ তো সেনেকুৱা নিচিনা নহয় নেকি এনেকুৱা বুলি ভাবিছিলোঁ কিন্তু তেনেকৈ একো নহয় এইটো বহুত কাম দিয়ে এই বস্তুটো আৰু কঁকাল বিষ হৈ থাকিলে মাক একচুৱেলি আনি দিছিলোঁ আৰু এলাহ লাগিলে ময়ো এইটো দিয়ে মুচোঁ ভাল কিন্তু এইটো বেয়া নহয় বস্তুটো দেই আপোনালোকে ইউজ কৰিব পাৰে কিছুমান মানে কি হয় পাতল থাকে বহুত এই বস্তুটো বহুত পাতলো দেখিছোঁ সেই পাতলটো ইমান ঠিক নহয় অকণমান ডাঠটো আনিব লাগে অকণমান দামীটো কিন্তু বহুত ভাল ঘৰ চৰ মুচিব কৰিবলৈ আৰু এইফালে দাদা যিহেতু ট্ৰেইনত উঠিলে আহি পাবহিয়ে কাৰণে বেডশ্বীটবিলাক ধুই দিছোঁ যাতে আহিলে শুব পাৰে আৰু বৌ ৰুম অংকিতাৰ ৰুম চব ৰুম মই চাফা কৰি থৈ দিওঁ ধুনীয়াকৈ যাতে সিহঁতে আহিলে একো প্ৰব্লেম নাপায় তেনেকৈ মানে চাফা কৰি থৈ দিলে সিহঁতৰো মনটো ভাল লাগিব হয় আৰু ঘৰত অকলে কাম কৰি পেলাই এনেকৈ গান শুনি ভাল লাগে নে কি কয় কোনে কৰে এনেকৈ ক'বচোন কমেণ্টত মই কিন্তু গান শুনি কাম কৰোঁ অকলে থাকিলে আৰু ভয়ো নালাগে বহুত ধন্যবাদ এই গানটো দেখাৰ মই যিটো ৰিলছ বনাইছিলোঁ ইমান ছাপোৰ্ট কৰিছে চবে ইমান মৰম দিছে ভাল লাগিছে থেংক ইউ এইফালে ঘৰ মুচি আহিলোঁ আহি ওপৰলৈ আহিছোঁ ভাত খাবলৈ ওপৰত খাম মানে এইখন বিচনা একচুৱেলি ব্যৱহাৰ কৰা নহয় সেইকাৰণে ওপৰতে থৈ দিছোঁ ইয়াতে বহি কৰি আড্ডা মাৰোঁ বৌয়ে মই মিলি মায়েও মাৰে আড্ডা কাম চাম কৰি আজৰি হৈ আড্ডা মাৰোঁ আৰু এতিয়া নাই যে সেইকাৰণে অকলে ইয়াতে ভাত খাম আৰু ভাতো খাওঁ ইয়াতে বহি ধুনীয়াকৈ আৰু ভাতত কি লৈছোঁ দেখাই আছোঁ ৰ'ব
মোৰ ৰাতিপুৱা সাজটো এনেকুৱাই হয় দেই, মই দালি চালি মানে বেয়া পাওঁ খাই। এয়া হৈছে অমিতা আৰু আলু সাৰ দি বনাইছিলোঁ যে, এনেকৈ থুপথুপীয়াকৈ খাওঁ। আৰু মোক এই বস্তুটো লাগিবই আৰু বুট কেঁচা বুট বৰ ভাল পাওঁ খাই। আৰু এইকণ ভোট জলকীয়া লৈছোঁ, এতিয়া খাই দিওঁ ভাতকেইটা খাই আহিছিলোঁ, মা তাৰ আগতে গুচিয়ে গ'ল, মাও গ'ল দেউতাও গ'ল। এতিয়া ঘৰত মই অকলে একদম ভাল নালাগে, একদম কৈছোঁ নহয় কিবা নিচিনা লাগি আছে। কিন্তু উপায়ো নাই, প্ৰেক্টিচটো কৰিবই লাগিব, কাৰণ দেহা আৰু মই চাপৰ মুখত যিহেতু অকলেই থাকিম। বেছি বৰ হ'লে মই গুচি আহিম ইয়ালৈ। যেতিয়া গুৱাহাটীত থাকিম তেতিয়া কি কৰিম। যি নহওক, এতিয়া আকৌ ভাতো বনাব আছে। আৰু পথাৰত মানে মা দেউতাহঁত গৈছে, পথাৰ মানুহ লগা নাই দেই, পথাৰ মানুহৰ কাম ধান কাটি হৈ গ'ল। কিন্তু এতিয়া মানে পানীত আছিলে যিহেতু সেইখিনি শুকুৱাব লগা হৈছে, তো সেয়াই মানে চাবলৈ গৈছে। আৰু আজি ময়ো যাম চাগে, এপাক চাই আহিমগৈ কেনেকুৱা কি কৰি আছে। আৰু এতিয়া ভাতো বনাব লাগিব, বাচনখিনি আগে ধুই ল'ব লাগিব, বাচন এসোপামান হৈ আছে। বাচনখিনি ধুই ভাত বনাম। আৰু ভাত আজি কি বনাম জানে? লাই শাক আৰু মাছেদি বনাম। ইমান আৰু ভাল বনাব নাজানো, হ'লেও বনাম আৰু তো যি নহওক, এতিয়া বাচনখিনি ধুই লওঁ। আৰু এটা কথা বহুতে সুধি আছে যে মই এই ব্ৰেচলেটকেইডাল কিয় পিন্ধিছোঁ, এই ব্ৰেচলেটকেইডাল খুলি দিয়া গুন্দি লাগে বোলে, তোমাক এনেকৈ ভাল নালাগে, এনেকৈও কৈছে। কিন্তু কিছুমান বস্তু মানে কি আৰু বেয়া দেখিলেও পিন্ধিবই লাগে, উপায়টো নাই। তো কিছুমানে সুধি আছে, তো তুমি ৰেকি শিকিছা নেকি, এইকেইডাল ব্ৰেচলেট তুমি ৰেকি কাৰণে পিন্ধিছা নেকি, এনেকুৱা বহুত কুৱেশ্যন কৰি আছে। তো মই ক'ম বাৰু এইকেইডাল কিয় পিন্ধিছোঁ, কি কথা। তো সেয়াই আগে এই কামখিনি কৰি লওঁ। দেখিছে নহয় কিমান বাচন হৈ আছে, সেইখিনি ধুব লাগিব। এতিয়া ধুই লওঁ। বাচন ধুই হৈ গ'ল, এতিয়া মাছখিনি ফ্ৰাই কৰোঁ। আকৌ কেৰাহী বহাই দিছোঁ, ইফালে ভাত উঠাই দিছোঁ, ইফালে কেৰাহী গৰম হৈছে আৰু মাছ দি দিওঁ। এয়া হৈছে লাই শাক, আমাৰ ঘৰৰে, ধুনীয়াকৈ ধুই থৈছোঁ। সেইখিনি কাটি লওঁ ধুনীয়াকৈ। আগৰ দিনৰ গান দেই, ফাল্গুনী পাঠকৰ, ইমান ভাল পাওঁ নহয় মই। ভাত বনাওঁতে মানে এনেকুৱা কিছুমান গান শুনিব লাগে, তেতিয়া মানে কাম কৰি থকা নিচিনা নালাগে, মজা লাগে। কিছুমান গান নাচি পেলাই কভাৰ চং বনাব মন যায়, কিন্তু মানে কি হয় কপিৰাইট লাগি যায়, সেইটো কাৰণে নোৱাৰোঁ। আৰু কিছুমানৰ ষ্ট্ৰাইকে লাগি যায়, নহ'লে আৰু দেহা আৰু মোৰ পূৰা বনালোঁ হয় মানে গানবোৰ, উপায় নাই আৰু। শাকখিনি কাটিছোঁ যে ইমান ধুনীয়া গোন্ধাইছে নহয়, কিন্তু কিছুমান বজাৰৰ পৰা অনা শাক কিন্তু নুগোন্ধায়, কিবা ঔষধহে গোন্ধায়। কিন্তু এয়া ঘৰৰ যে বহুত ধুনীয়া গোন্ধাইছে। তৰকাৰী দিয়া মাছকেইপিচ বেছি ফ্ৰাই কৰা নাই, কিন্তু দেহা আৰু মই আকৌ একদম ফ্ৰাই মাছেই খাওঁ, সেইকেইটা মানে ভালকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু মাছৰ মাথাকেইটা ধনিয়া পাত আৰু পিঁয়াজ দি ফ্ৰাই কৰি লৈছোঁ ভালকৈ। আৰু এইফালে শাকখিনিও বহাই দিছোঁ। শাকখিনি কাটোতে বহুত যেন লাগে, কিন্তু যেতিয়া ভাজা যায় চাওকচোন ইমান অকণমানি হৈ গ'ল। আৰু এইফালে পানী দি মাছ দি দিছোঁ। এইফালে ভাত পানী খাই আমি আজৰি হৈ ওলাই আহিছোঁ, মা আৰু মই। এতিয়া পথাৰলৈ যাওঁ, মানে ধান মাৰি আছে ন, আৰু দাদাও আহি পালেহি উৰিষ্যাৰ পৰা। দাদাকো দেখাম আপোনালোকক, বহুত দিন দেখুওৱা নাই। তো গৈ থাকোঁ। আৰু অমিতা তৰকাৰী আৰু শাক কেনেকুৱা লাগিলে কওঁ আকৌ। ভালে হৈছে, নবনোৱা মানুহ বনাইছ। পাৰিছোঁতো, পাৰিছোঁ। তেওঁ মাৰ নিচিনা নোৱাৰোঁ, মায়ে বহুত টেষ্টি বনায়। এই ফুলটো আগতে আমি ইমান খেলোঁ দেই, ইয়াতে গুটি এটা উলিয়াই লৈ পেলাই খেলোঁ। ইয়াতে ভিতৰতে গুটি এটা আছে নহয়, নাকবালি পিন্ধোঁ যে আগতে, এইখিনিতে আছে। এইটো এনেকৈ আগতে নাকবালি পিন্ধি পেলাই খেলোঁ। সেইয়া পথাৰ চাওক, গোটেই ধান কাটি চব উদং হ'ল। আৰু আমি বহুত সোনকালে আহিলোঁ। আমাৰ গোটেইখিনি কাম শেষ হ'ল, ইমান কষ্ট কৰিলোঁ, তাই এতিয়া আহিছে ভিডিঅ' কৰিবলৈ। হ'ব দে, এনেও জানে আৰু একে উৰিষ্যাৰ পৰা আহি এনেও একেবাৰে হিৰ' দেখা।
ইয়াত পতানবিলাক নে কি ধান এইখিনি ধান সেইখিনি কথা গাড়ীখন যোৱা দেখিছোঁ আমি ৰাস্তাত ভালে হ'ল নাই এই ডিঙি ফালে ওলাই আছে এইটো চেমিজ যাব সেই বান্ধ কুকুৰে বৰ সাহস কৰি লৈ ভয় লাগে মোৰ সাহস এতিয়াতো সাহস কমি আছে অলপ পিছত আৰু সাহস মোৰ ভাগৰ লাগি গৈছে ৰাম কাম কৰি কৰি ভাগৰি গৈছো মই বহুত কাম কৰিলো আজি বস্তা চস্তা উঠালো আপোনালোকে গম পায় চেহেৰা অকলে অকলে এটা বস্তা উঠায় এতিয়া একে ভাগৰ লাগিছে বহুত তই এতিয়া আহিব লাগে হা মই এতিয়া আহিছো দে কাম শেষ হ'ল কাম চোৰ তই এতিয়া আহিছ এইফালে মই পুৰা চলাই চলাই লৈ গৈ আছো ঠেলা এইফালে দাদা এইফালে মই মই এইবোৰ এনেই ধেমালি কৰি আছিলোঁ দেই আচলতে দাদা দেউতা ভাইটিহঁত থাকিলে এইবিলাক কাম জানো মই কৰিবলগীয়া হয় আৰু মোৰ বলো নাই ইমানখিনি দাঙিবলৈ আৰু এইফালে চাওক দেহা আহি পাই খেৰত পূৰা জঁপিয়াই আছে কলিজা টিভি চাই আছে খেৰত পুৰা খেলিলা ন ভাল লাগিল নে বেয়া লাগিল কিন্তু আজি এক্সামত কি হ'ল বোলে ভাল হৈছে নে বেয়া হৈছে এক্সাম ভাল হৈছে পৰীক্ষাত কি খেলি মেলি কৰিলা বোলে লাষ্টত লিখি দিলা অঁ পাহৰি গৈছিলা আৰু সেই পাহৰি যাওঁতে তুমি কি কৰোঁতে মনত পৰিলে সেইকাৰণে কি কৰিব লাগে পৰীক্ষাত মই কৈ থাকোঁ নে নাথাকোঁ ৰিচেক কৰিবলৈ সেইকাৰণে আজি দেখিছা ৰিচেক কৰাৰ কাৰণে বাচিলা হয় নাই এতিয়া একেবাৰে টিভিত মগ্ন কথা সুধিলেও মানে একেবাৰে এই 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 আৰু কেইটা আছে এক্সামৰ পিছত আমি ক'ত যাম গুৱাহাটী যায় এই বডি তাৰ উৰিষ্যাৰ পৰা পুৰা একে বৌয়ে ঠিকছে খুৱাই পঠিয়াইছে যে সেয়া মানে আৰু দেখাই আছে তোৰ টেটুটো পুৰা জিলিকি আছে এই লাগিব নাই মোৰ বহুত আগতে লাগিছে এইফালে বেলি ডুবিব হ'ল কাপোৰ কেইটামান ওপৰত আছিলে তাকে লৈ লওঁ আৰু কাম বন কৰি আজৰি হ'লোঁ এটা টানি আছোঁ নাহে তো যি নহওক বহুতে মোক সুধি আছে যে পংখীবা তুমি হাতত এইবিলাক কি পিন্ধিছা তো মই কওঁ এইটো ৰেকি ব্ৰেচলেট হয় পিন্ধিছোঁ আৰু বহুতে সুধি আছিলে যে মই ৰেকি কৰোঁ নেকি একচুৱেলি মই ৰেকি নকৰোঁ কিন্তু মই বিশ্বাস কৰোঁ সেইটো কাৰণে এই ব্ৰেচলেটকেইডাল পিন্ধিছোঁ আৰু হয়তো চাগে বহুতে গম পাইছে ৰেকি কি হয় আৰু যদি নাজানে বিশেষ তেতিয়াহ'লে হেৰিত চাই ল'ব ইউটিউবত আজিকালি চব এভেইলেবল থাকেই তো চাব আৰু হয়তো বহুতে এইটো যাদু এনেকৈ কিছুমানে ভাবিব পাৰে যাদু মন্ত্ৰ কিন্তু তেনেকুৱা যাদু মন্ত্ৰ একো নহয় এইটো কিবা গ্ৰহ নক্ষত্ৰৰ লগত জড়িত তো মই সেইটো বিলিভ কৰোঁ কাৰণে মই পিন্ধিছোঁ আৰু বিশ্বাসটো মেইন মানে মই বিশ্বাস কৰোঁ কাৰণে মই পিন্ধিছোঁ আৰু যদি আপোনালোকে বিশ্বাস কৰে তেতিয়াহ'লে পিন্ধিব পাৰে আৰু মানৱ জীৱনৰ বহুতো প্ৰব্লেমৰ প্ৰতিকাৰ হিচাপে এইটো পিন্ধে বহুতে বিশ্বাস কৰি আৰু ময়ো সেইটো কাৰণেই পিন্ধিছোঁ মোৰ বিশ্বাস আছে মানে বাকী কাৰোবাৰ যদি বিশ্বাস নাই মই নকওঁ যে আপোনালোকে পিন্ধিব লাগিব মই পিন্ধিছোঁ গুৱাহাটীৰ খুৰী এগৰাকীয়ে দিছে মোৰ চিনাকি তেওঁৰ পৰাই মই এইটো লৈছোঁ আৰু আজিকালি মাৰ্কেটত এইটো বস্তু একদম ফেকো ওলাইছে একদম ছেম টু ছেম দেখায় কিন্তু ফেক হয় অৰিজিনেলটো পিন্ধিলে ভাল আৰু বহুতে যে সুধি আছে যে ৰেকি কৰা নেকি মই নকৰোঁ একচুৱেলি যোনে ৰেকি কৰে তেওঁলোকক হিলাৰ বুলি কয় মই ইমান বিশেষ নাজানো তেওঁ আৰু যোনে জানিব যোনে ৰেকি শিকে সিহঁতে গোটেই ডিটেইলছ জানিব মইতো নাজানো কাৰণ মইতো ৰেকি শিকা নাই আৰু হিলাৰ এগৰাকীয়েহে সম্পূৰ্ণ কথাটো জানিব আৰু ইউটিউবত চালেও আপোনালোকে গম পাব বহুতে বেয়াকৈ ক'ব পাৰে যে এইবিলাক বিশ্বাস কৰা নাই অমুক তমুক বুলি তেনেকুৱা একচুৱেলি নহয় আজিলৈকে ভগৱানকো আমি দেখা নাই কিন্তু ভগৱান বিশ্বাস কৰোঁ ঠিক তেনেকুৱা দৰে আৰু
তো যি নহওক আজি ভিডিঅ'টো এটা সামৰণি মাৰোঁ দেহাৰ এক্সাম শেষ হ'লে হয়তো গুৱাহাটী যাম শ্বুট এটাও আছে সেইবিলাক দেখাম বাৰু আপোনালোকক আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ ভিডিঅ'ত দেখামনো কি গোটেই ঘৰৰ কামেই কাম হৈ আছে গতিকে সেই তেনেকেই দেখাইছোঁ আৰু তো আজিলৈ ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ ভগৱানে সকলোকে ভালে ৰাখক আজিলৈ লৈছোঁ বিদায় নতুন এটা ভিডিঅ' কথা আকৌ লগ পাম বাই বাই